হেল্ল' এভৰিৱান, আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ দীপনানা চেনেলৰ নতুন এটি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক ভালে কুশলে আছে। আমি বাৰু আপোনালোকৰ আশীৰ্বাদত ভালে কুশলে আছোঁ, ভগৱানৰ আশীৰ্বাদত। এয়া মোৰ চকুটোকো ফুলি আছে, দেখিছেনে? একেবাৰে শুই উঠি আহি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এখন তেনেই ধুনীয়া ৰেচিপি। আশা কৰোঁ শেষলৈকে চাই যাব ভিডিঅ'টো। ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ব'লকচোন এতিয়া ৰেচিপিটোৰ মাজলৈ আগবাঢ়ি যাওঁ, কেনেকৈ বনাইছোঁ, কি কৰিছোঁ। ব'লক এতিয়া জলদি মোৰ ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। চিকেনৰ সৈতে কোমোৰা বনাইছোঁ। ব'লকচোন এই ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাব। আলুৰ সৈতেনো কিমান চিকেন খাম, সেইবাবে আজি ভাবিছোঁ অকণমান বেলেগকৈ এখন ৰেচিপি লৈ আহিম। এইফালে জুইত মই এখন কেৰাহী বহাই দিছোঁ। তাত কেৰাহীখন গৰম হোৱাত তেল অলপ সৰহকৈ দি দিছোঁ। লগতে তাত লং, এটুকুৰা ইলাচি, ডালচেনি এইখিনি দি দিছোঁ। তাত অকণমান পাঁচফোৰণ ফুটাই দিছোঁ। পাঁচফোৰণখিনি ফুটি অহাৰ লগে লগে তাত সৰু সৰুকৈ কাটি লোৱা পিঁয়াজখিনি দিছোঁ। লগতে দুখিলা তেজপাতো দি লৈছোঁ। সেইখিনি অকণমান সময় ভাজি ল'ম। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। এয়া পিঁয়াজখিনি অকণমান ৰঙচুৱা হৈ গ'ল। তেনেতে এয়া মই চিকেনখিনি ব্যৱহাৰ কৰিছোঁ। চিকেন মোৰ এয়া হাফ কিলো চিকেন নহয়, তাতকৈ অকণমান কম হ'ব। এয়া চিকেনখিনি অকণমান সময় ভাজি ল'ম। তাৰপিছত মই অকণমান ইয়াতে নিমখ ব্যৱহাৰ কৰিছোঁ। প্ৰথমতে নিমখ দি লৈছোঁ। নিমখকণ দি অকণমান সময় লৰাই তাত যে কাটি লৈছোঁ মানে কি আলু আৰু কোমোৰা, সেইখিনিও ব্যৱহাৰ কৰিছোঁ। সেইখিনি এতিয়া দি লৈ আকৌ অকণমান সময় লৰাই ল'ম। চিকেনখিনিৰ পৰা অকণমান মানে পানী ওলোৱাৰ পিছত তাত এতিয়াহে মই হালধিকণ ব্যৱহাৰ কৰিছোঁ। এতিয়া হালধিখিনি দি তাত অকণমান লৰাই লৈ ভালদৰে লৰাই লৈ সেইখিনি অকণমান সময় ভাজি ল'ম। এয়া দেখিছেনে ইমান ধুনীয়াকৈ লৰাই লৈছোঁ। এয়া অকণমান ভজা হৈ গ'ল। তাৰপিছতে আদা নহৰুকণ থেতেলি লৈছোঁ, সেইখিনিও ইয়াতে দি লৈছোঁ। আদা নহৰুৰ কেঁচা গোন্ধটো যোৱালৈকে অকণমান সময় এইখিনিও ভাজি ল'ম। লৰাই থাকিব লাগিব, নহ'লে তলত মানে লাগি যাব ন, তো সেইবাবে। এইখিনি ভজা হৈ গ'ল। তাৰপিছত ইয়াৰ পৰা অকণমান দেখিছেনে অকণমান পানী ওলাইছে কোমোৰাৰ লগতে চিকেনৰ পৰা। এই পানীখিনি শুহি যোৱাৰ পিছত মই ইয়াতে অকণমান মিট মছলা দি লৈছোঁ। এইখিনি মিট মছলা দি আৰু অকণমান সময় ভাজি ল'ম। মিট মছলা দি ভজাৰ পিছত অকণমান তেল ওলাইছে, তেল বিৰিঙাইছে। তাৰপিছতে এয়া জোখমতে পানী দি দিছোঁ। মই যিহেতু গ্ৰেভি কৰি ৰাখিম, সেই হিচাপত পানী দি লৈছোঁ। লগতে ইয়াতে মই গোটা মছলা ব্যৱহাৰ কৰিম। গোটা মছলাৰ ভিতৰত মই লৈছোঁ এয়া জাব্ৰাং, লগতে জিৰা, ধনিয়া, লগতে লৈছোঁ জালুক আৰু শুকান জলকীয়া। এইখিনি মই এতিয়া পটাত পিচি ল'ম। পটাত পিচি লোৱা মছলাখনৰ সোৱাদকণেই বেলেগ। এইখিনি মছলা ৰেডি হৈ গ'ল। এইফালে মোৰ চিকেনখন ধুনীয়াকৈ উতলি আছে। তেনেতে এতিয়া এই যে পটাত পিচি লৈছিলোঁ, সেইখিনি দি লৈছোঁ। পটাত পিছা আজিকালিহে হৈছে মিক্সি, আগতেতো পটাতে আছিলে ন। আৰু পটাত পিচি লোৱা মছলাকণ দিলে আঞ্জাখনৰ সোৱাদকণ অলপ বেলেগ ধৰণৰ ধুনীয়া লাগে। চাগে খোৱাসকলে অনুভৱ কৰিব পাৰিছে। তো এতিয়া এনেকৈ গোটেইখিনি মছলা দি আকৌ অকণমান সময় 2-3 মিনিট দি লৈ লৈছোঁ। এনেকৈ লৰাই দি ৰাখি লৈছোঁ। এয়া আমাৰ প্ৰায় চিকেন ৰেডি হৈ গ'ল। পূৰা দেখিছেনে? চিকেনৰ অকণমান কিন্তু জলকীয়া ভাৱ এটা বেছিকৈ আহিছে। জালুক জাব্ৰাং ব্যৱহাৰ কৰিছোঁ ন। চিকেনখিনি এটা পাতিত ছাৰ্ভ কৰি লৈ লৈছোঁ। লগতে মই এনেদৰে পিঁয়াজ কাটি লৈছোঁ, ভোট জলকীয়া এটা, ৰুটি 2টা লৈ লৈছোঁ আৰু বগৰীৰ মিঠা আচাৰ। এয়া আমাৰ ৰাতিৰ আহাৰ ৰেডি।